হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। যি আমাৰ গাঁৱৰ 4জন ব্যক্তি অৰুণাচলত গৈ যে এক পথ দুৰ্ঘটনাত মৃত্যু আকোৱালি লৈছিল, তেওঁলোকক আজি অনা হৈছে এইখন বাহনত। ৰাতি তেওঁলোক 1টা বজাত আহি পালে। ঘৰ নিয়া নাছিলে ৰাতি। যুৱক ভাইসকল ওলাই আহিছে তেওঁলোকক আদৰি নিবলৈ কাৰণে। আপোনালোকে পাইছে তেওঁলোকক নিব ঘৰত নিয়াৰ পিছত শ্মশানলৈ নিব খৰি দিয়া হ'ব তেওঁলোকক। सत्य हो, सत्य हो, सत्य हो, सत्य हो, सत्य हो, सत्य है। Anji, saya balik dulu ya, nak. Garis. जा चल जा जना की तक मास्क कोन আছে এটো দিব এটো লখান কত কোন দিবি রে কই যা ওই ভাইটি হ্যাঁ দেখো সম্পূৰ্ণ হ'ব। এই ধনশী নদীৰ পাৰত সকলোৱে একেলগে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ যত্ন কৰিছে। আৰু ক'ব লাগিব যে সুৰজ চেত্ৰী, মীনা চেত্ৰী আৰু ৰঞ্জিত চেত্ৰী এই তিনিওৱে এতিয়া
তেওঁলোকৰ মৃতদেহসমূহ লৈ অহা হৈছে। তিনিওৱে ইয়াতে তেওঁলোকক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব। মই পোনপটীয়া দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ গোলাঘাটৰ নেপালী খুঁটি, যি নুমলীগড় অঞ্চলৰ নেপালী খুঁটি আছে, নেপালী খুঁটি ধনশী নদীৰ পাৰৰ দৃশ্য। বিভিন্নজন আহিছে, তেওঁলোকৰ পৰা আমি মনৰ বটল যত্ন কৰি আৰু তেওঁলোকৰ পৰা তো গিৰিয়েকক আৰু ঘৈণীয়েকক একেলগতে জ্বলাব পাৰি আমাৰ মানে কিছুমান আমাৰ আগৰ হেৰিত মানে গিৰিয়েক মৰিলে নিজে মাইকী মানুহ মৰিম বুলি ক'লে মৰিব পাৰে তাৰ লগত আমাৰ যাৰ হাক আছে মৰিব। মানুহজনীকে বহুত লাকি সবাই বহি দিলে চাই কেনে আঁতৰি দিলে আগৰ মানুহ অলপ আঁতৰি দিয়া চাই পেলাই অলপ বহল কৰি